নমস্কাৰ বন্ধু বান্ধৱীসকল আজি 15টা জিকে কুৱেশ্যন লৈ আহিছোঁ তাৰে প্ৰথম কুৱেশ্যনটো হৈছে ভাৰত মহাসাগৰত থকা বৃহত্তম দ্বীপটোৰ নাম কি উত্তৰ হৈছে মাডাগাস্কাৰ 2 নম্বৰ কুৱেশ্যন হস্তি বৃন্দাব নামৰ গ্ৰন্থখনৰ লিখক কোন উত্তৰ হৈছে হোমৰ বৰখাইট 3 নম্বৰ কুৱেশ্যন ভাৰতৰ বৃহৎ নদীদ্বীপটোৰ নাম কি উত্তৰ হৈছে মাজুলী 4 নম্বৰ কুৱেশ্যন অসমৰ প্ৰথম ইংৰাজী দৈনিক বাতৰিখনৰ নাম কি দ্য আছাম ট্ৰিবিউন 5 নম্বৰ কুৱেশ্যন ভাৰতৰ প্ৰথম আইন মন্ত্ৰী কোন আছিল বি.আৰ. আম্বেদকাৰ 6 নম্বৰ কুৱেশ্যন বগা হাতীৰ দেশ বুলি কোনখন দেশক বুজোৱা হয় থাইলেণ্ড 7 নম্বৰ কুৱেশ্যন ৰাজস্থানত থকা মৰুভূমিখনৰ নাম কি থৰ মৰুভূমি 8 নম্বৰ কুৱেশ্যন সৌৰজগতৰ নীল গ্ৰহ বুলি কাক কোৱা হয় পৃথিৱীক 9 নম্বৰ কুৱেশ্যন ৰঙা গ্ৰহ বুলি কোনটো গ্ৰহক জনা যায় মঙ্গল গ্ৰহক 10 নম্বৰ কুৱেশ্যন প্ৰথমে কোনে অসমীয়াত ৰামায়ণ ৰচনা কৰিছিল মাধৱ কন্দলীয়ে 11 নম্বৰ কুৱেশ্যন মহাপুৰুষ শংকৰদেৱৰ গুপ্ত নামটো কি গংগাধৰ কায়স্থ 12 নম্বৰ কুৱেশ্যন চাৰে জাহাছে আচ্ছা এই গীতটো কোনে ৰচনা কৰিছিল মহম্মদ ইকবাল 13 নম্বৰ কুৱেশ্যন ৰামচৰিত মানস গ্ৰন্থখনৰ লিখক কোন উত্তৰ হৈছে তুলসী দাস নেক্সট 14 নম্বৰ কুৱেশ্যন ভাৰতৰ জাতীয় জন্তু কি উত্তৰ হৈছে বাঘ নেক্সট শেষৰ কুৱেশ্যনটো স্বাধীনতা যুঁজৰ প্ৰথমগৰাকী অসমীয়া শ্বহীদ কোন উত্তৰ হৈছে পিয়লি ফুকন থেংক ইউ